এটা ডাঙৰ প্ৰশ্ন সোশ্যাল মিডিয়াত কিছু সময় পূৰ্বৰ পৰা এটা কথা ওলাই আছে যে জেলত থকা শেখৰ জ্যোতি গোস্বামীৰ হাতত আছে নেকি মোবাইল ফোন কাৰণ এই প্ৰসংগটো আহিছে আজি পুৱাৰ ভাগত প্ৰায় 5টা বজাৰ পৰা 6টা বজাৰ ভিতৰত শেখৰ জ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টৰ পৰা জুবিন গাৰ্গৰ এটা ভিডিঅ' আপলোড কৰা হৈছে যিজন জেলত আছে এই মুহূৰ্তত মই জনাই আছো এটা ডাঙৰ খবৰ যে শেখৰ জ্যোতি গোস্বামী যিজন জুবিন গাৰ্গৰ ৰহস্যজনক যি মৃত্যু হৈছে বা যেটো হত্যাকাণ্ড বুলি কৈ থকা হৈছে তাৰ তদন্ত চলি আছে তাৰ এজন অন্যতম অভিযুক্ত শেখৰ জ্যোতি গোস্বামী আৰু শেখৰ জ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টৰ পৰা এটা জুবিন গাৰ্গৰ ভিডিঅ' আপলোড হৈছে 3 ঘণ্টাৰ আগতে য'ত লিখা হৈছে বিউটিফুল ইভিনিং আৰু য'ত জুবিন গাৰ্গে শেষবাৰৰ কাৰণে সেই ৰেষ্টুৰেণ্টখনত এগৰাকী গায়িকাৰ গীত শুনি আছিল সেই ভিডিঅ' মই দেখুৱাব বিচাৰিছো এই ভিডিঅ'টো আপলোড কৰিছে শেখৰ জ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টৰ পৰা শেখৰ জ্যোতি গোস্বামীয়ে কৰিছে নে অন্য কোনোবাই কৰিছে সেয়া এতিয়াও কোনোৱে নাজানে কিন্তু 5 বজাৰ পৰা পুৱাৰ ভাগত 5টা পৰা 6টা বজাৰ ভিতৰত এই ফেসবুক এই ভিডিঅ'টো আপলোড হৈছে শেখৰ জ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টৰ পৰা শেখৰ জ্যোতি গোস্বামীৰ হাতত সিংগাপুৰৰ এনেকুৱা বহু ভিডিঅ' থাকিব পাৰে আৰু তদন্ত কৰিছিল এছআইটিয়ে তেওঁলোকৰ মোবাইল ফোন জব্দ কৰিছিল আৰু তাৰ পিছতো কেনেকৈ শেখৰ জ্যোতি গোস্বামীৰ ফেসবুক একাউণ্ট খোল খাইছে বা কোনে শেখৰ জ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টটো চলাই আছে সেয়া কিন্তু ৰহস্যৰ আৱৰ্তত কাৰণ এই কেইজন অভিযুক্ত শেখৰ জ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত আছে হাফলং উপকাৰাগাৰত তেওঁলোকৰ হাতত শেখৰ জ্যোতি গোস্বামীৰ হাতত কাৰণ তেওঁৰ একাউণ্টৰ পৰা 3 ঘণ্টা পূৰ্বে এটা ভিডিঅ' আপলোড হৈছে এটো ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে হয়তো হ'ব পাৰে তাত লিখা হৈছে বিউটিফুল ইভিনিং আৰু সেই ভিডিঅ'টো আপলোড দিয়া হৈছে তাৰ পাছতেই জুবিন অনুৰাগীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে জেলৰ ভিতৰত কেনেকৈ মোবাইল পালে শেখৰ জ্যোতি গোস্বামীয়ে 18 ছেপ্টেম্বৰৰ সেই ভিডিঅ'টো দিয়া হৈছে 3 ঘণ্টা আগতে ইমান সুবিধা তেওঁলোকে পাইছে নেকি এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে আৰু সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে অসম পুলিচক তেওঁলোকে মেনশন কৰিছে যে এই ভিডিঅ'টো কেনেকৈ শেখৰ জ্যোতি গোস্বামী যিজন এজন এই জুবিন গাৰ্গৰ হত্যাৰ এজন অন্যতম অভিযুক্ত যিজনে বাৰম্বাৰ মিছা কথা কৈ আহিছিল আৰম্ভণিৰ পৰাই মিছা কথা কৈ আহিছিল আৰু জুবিন গাৰ্গক জীৱিত অৱস্থাত লুটিপুটি খাইছিল আৰু তাৰ পিছত সিংগাপুৰত জুবিন গাৰ্গৰ শেষ মুহূৰ্তত এজন শেখৰ জ্যোতি গোস্বামী আছিল আৰু আহিয়ে তেওঁ প্ৰথম আৰম্ভণিৰ পৰাই যেহেতু তেওঁ যেতিয়া অসমলৈ তেওঁ আহিলে কি হৈছিল ঘটনাটো যেতিয়া তেখেতক সোধা হৈছিল তেওঁ কিন্তু মিছা কথা কৈছিল আৰু তাৰ পাছতে ওলাই পৰিছিল যে এওঁলোক সকলো ৰাজক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰিছিল মই জনাইছো এই মুহূৰ্তত যে শেখৰ জ্যোতি গোস্বামী যিজন জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বা যিটো হত্যাকাণ্ড বুলি কোৱা হৈছে এছআইটিৰ ফালৰ পৰা অন্যতম অভিযুক্ত 7 জনৰ ভিতৰত শেখৰ জ্যোতি গোস্বামী আৰু শেখৰ জ্যোতি গোস্বামীৰ হাতত এতিয়া মোবাইল ফোন আছে নেকি এনেকুৱা ধৰণৰ ৰাজ আতিথ্য তেওঁলোকে পাইছে নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন আহি আছে আৰু এতিয়াও বহুতে লিখিছে যে জানমণি চুটিয়া লিখিছে আপোনালোকৰ মন্তব্য দিব পাৰে মই আপোনালোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম সমগ্ৰ জুবিন অনুৰাগীসকলক অনুৰোধভাৱে জনাইছো অসমবাসীৰ ৰাইজৰ বাবে জনাইছো যে 3 ঘণ্টা পূৰ্বে শেখৰ জ্যোতি গোস্বামীৰ ফেসবুক একাউণ্টৰ পৰা তেওঁ যদি ব্যক্তিগত ফেসবুক একাউণ্ট আছে সেই একাউণ্টৰ পৰা জুবিন গাৰ্গৰ 18 ছেপ্টেম্বৰৰ এটা ভিডিঅ' আৰু এইটো মই স্ক্ৰীনশ্বট আপোনালোকৰ ৰাখিছো ইয়াত শেখৰ জ্যোতি গোস্বামীৰ এইটো একাউণ্ট 3 ঘণ্টা পূৰ্বে বিউটিফুল ইভিনিং বুলি তেওঁ লিখিছে আৰু তাত যথেষ্ট সংখ্যক জুবিন অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে কেনেকৈ সম্ভৱ হ'ব পাৰিছে তেওঁৰ পৰিয়ালৰ কোনোবাই চলাই আছে নেকি পৰিয়ালে যদি চলাই আছে পৰিয়ালৰ লোকৰ হাতত সিংগাপুৰত জুবিন গাৰ্গৰ শেষ মুহূৰ্তৰ ভিডিঅ'বোৰ আছে নেকি তাৰো কিন্তু এটা প্ৰশ্নৰ অৱতাৰণা হয় কাৰণ এই সমগ্ৰ ঘটনাটো যদি চাবলৈ যাওঁ শেষৰ ভিডিঅ'খিনিক লৈ কিন্তু অসমবাসী ৰাইজ এতিয়াও বিভ্ৰান্তিত আছে কাৰণ জুবিন গাৰ্গে সাঁতুৰি থকা অৱস্থাত যিটো ভিডিঅ' আছিল সেইটো ভাগ কৰি 5টা 6টা খণ্ডত অসমৰ ৰাইজৰ মাজত বিলাই দিয়া হৈছিল সোশ্যাল মিডিয়াত এৰি দিয়া হৈছিল যেতিয়া এছআইটিয়ে তদন্ত কৰিলে তেতিয়া এটা কথা স্পষ্ট হৈছিল যে অমিত প্ৰভা মহন্তই সেই ভিডিঅ'টো অসমলৈ পঠাইছিল এটো ৰহস্যজনকভাৱে অসমলৈ কাৰ হাতলৈ পঠাইছিল সেইটো কিন্তু আজিলৈকে স্পষ্ট নহল তেনে পৰিস্থিতিত শেখৰ জ্যোতি গোস্বামী এওঁলোকৰ সকলোৰে মোবাইলসমূহ জব্দ কৰা হৈছিল এছআইটিয়ে তেওঁলোকৰ মোবাইলসমূহ জব্দ কৰিছিল আৰু তেওঁলোকৰ মোবাইলসমূহ যদি জব্দ কৰিছে তেওঁ আগতেকৈ তেওঁলোকৰ পৰিয়ালৰ কাৰোবাৰ হাতলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰেৰণ কৰিছিল নেকি হ'ব পাৰে জেল কৰ্তৃপক্ষত এনেকুৱা ধৰণৰ সুবিধা নাথাকে বুলি কোৱা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এটা কথা কোৱা হৈছিল যে জেলত এই কেইজন কয়দীক কঠোৰ ব্যৱস্থা ৰখা হৈছে তেওঁলোকক কোনো ধৰণৰ ৰাজ আতিথ্য দিয়া হোৱা নাই
তেনে পৰিস্থিতিত যদি জেলত শেখৰজ্যোতি গোস্বামীৰ হাতত মোবাইল ফোনটো নাই তেন্তে কোনে এই ভিডিঅ' আপলোড কৰিলে সেইটো এটা ডাঙৰ প্ৰশ্ন আৰু এই ভিডিঅ' যেটো আছে এটো হৈছে সিঙ্গাপুৰৰ ভিডিঅ' এটো এনেকুৱা নহয় যে জুবিন গাৰ্গৰ অসমৰ ভিডিঅ' আগৰ ভিডিঅ' এটো সিঙ্গাপুৰৰ ভিডিঅ' 18 ছেপ্টেম্বৰৰ ভিডিঅ' আৰু আমি 19 ছেপ্টেম্বৰত মানুহজনক হেৰুৱালো 18 ছেপ্টেম্বৰত শেখৰজ্যোতি গোস্বামীয়ে তেওঁৰ পৰিয়ালৰ তেওঁৰ বন্ধুৰ কাৰ হাতলৈ এইবোৰ প্ৰেৰণ কৰিছিল সেইটো কিন্তু তদন্তৰ আওতালৈ আহিব লাগে